এয়া ৰাতিৰ মাটি মানে আবেলিৰ 5:30 হৈছে আৰু আন্ধাৰ হ'লেই মোটামুটি দেখিছে আপোনালোকে গতিকে এতিয়া মই শ্বিলঙৰ কেথেড্ৰেল অৱ মেৰী এটা বিৰাটেই বৃহৎ চাৰ্চ সেইটো চাবলৈ আহিছোঁ গতিকে আপোনালোকক দেখুৱাম সেই চাৰ্চটো সঁচাকৈ ভাল লাগে ইয়াত একচুৱেলি চাৰ্চত সোমোৱাৰ লগে লগে মানুহৰ মনটো অলপ পিচফুল হৈ যায় আপোনালোকে জানে গতিকে এইটো যদি চাই মই জানো চিয়ৰলি আপোনালোকে এটা মনৰ শান্তি মানসিক শান্তি চিয়ৰলি পাব বলক চাওঁ এতিয়া কেথেড্ৰেল অৱ মেৰী Something to hold on to, gotta find it first. But here I am, 'cause I've been laying under palm trees, waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island. গতিকে বন্ধুসকল এনেকৈ ওলাই আহিলোঁ কেথেড্ৰেল অৱ মেৰী চাৰ্চৰ পৰা বিৰাটেই মনটো শান্তি লাগিলে বহুত ভাল লাগিলে প্ৰেয়াৰটো অলপ দেৰি বহিলোঁ এনেকৈ হঠাৎ এটা ছাডেন প্লেন হ'ল বিৰাট ঠাণ্ডা কাহ উঠি গৈছে গতিকে হঠাতে ছাডেন প্লেন এটা হ'ল শ্বিলঙলৈ অহা ফেমিলি লৈ মা দেউতা লৈ পেলাই আহিলোঁ বিৰাট ভাল লাগিলে গতিকে ইমানতে সামৰোঁ কাৰণ চক আন্ধাৰ হৈ গৈছে অলৰেডি আমি গুৱাহাটী পাওঁতে বহুত দেৰি হৈ যাব নহ'লে এতিয়া গুৱাহাটীলৈ যাবলৈও আছে গতিকে ইমানতে সামৰণি মাৰিলোঁ আজিৰ এই ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰিব আৰু এটা কথা মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে চিম্পলি আছামিজৰ ফালৰ পৰা জয় আই অসম